দোস্ত মই লোহিত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ক্ৰেজি A to Z লৈ। আজি আপোনালোকক আমাৰ গাঁৱৰ ৰাতিপুৱা দৃশ্য দেখুৱাম কেনে ধৰণৰ হৈছে। এফালে ঠাণ্ডা দিনৰ লগতে আৰু নিয়ৰ কুঁৱলী টোপাল টপক টপক পৰিছে। ইমানেই ঠাণ্ডা পকেটৰ পৰা হাত উলিয়াব পৰা নাই। আপুনি চাওক দেখিছে ইমান ঠাণ্ডা কুঁৱলী। আৰু এয়া মানুহৰ ঘৰ এতিয়ালৈকে মানুহ উঠাই নাই। আপোনালোকৰ বাবে ভিডিঅ' বনাবলৈ সোনকালে উঠিছোঁ। আমাৰ গাঁৱৰ ভিডিঅ'। পৰিৱেশটো চাই লওক আপোনালোকে কেনে লাগিছে। যদিহে পৰিৱেশটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এইটো আমাৰ কুকুৰটো ভুকি ভুকি আহি আছে। আৰু এতিয়া বেলি ওলাবলৈ হৈছে আৰু বেলি ওলাবলৈ হৈছে আৰু কি ভুকি থাকা তই। এইয়া দেখিছে বেলি ওলাইছে। আৰু আপোনালোকক পিছফালত যিটো আমাৰ ধান খেতি তাৰ ভিডিঅ' আপোনালোকক দেখুৱাম। আৰু আমি গৈ আছোঁ এতিয়া পথাৰলৈ যাবলৈ লৈছোঁ। আৰু পথাৰত আমি দিমগৈ সাৰ। আৰু আমি কৰি আছোঁ এতিয়া বৰ্তমান ৰঙালাও খেতি। আপোনালোকক খেতিও দেখুৱাম। এয়া দেখিছে সাৰ আমি এইটো একদম বহুত ভাল সাৰ লৈছোঁ। দেখিছে নামটো এয়া দেখিছে পথাৰৰ ধান খেতি। আৰু গৰুৱে দেখিছে বহুত ধান খাই শেষ কৰি দিলে। মানুহে ইমানো ভাবিছ নাই যে গৰুবোৰ বান্ধিব লাগে এতিয়া মানুহৰ খেতি চিজন। আৰু আপোনালোকক দেখালোঁ খেতিৰ বিষয়ে। আৰু এইফালে চাওক আমি এতিয়া আপোনালোকক যিটো বাৰীত আমি খেতি লগাইছোঁ তাৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ভিডিঅ'টো চাই থাকক। আৰু এইফালে দেখিছে এয়া ডাংমাহ খেতি কৰি থৈছোঁ। ডাংমাহ এতিয়া বৰ্তমান বিকি আছোঁ। তাৰপিছত আৰু দেখুৱাম আপোনালোকক বিলাহী খেতি দেখুৱাম আৰু ৰঙালাও খেতি দেখুৱাম। আমি গৈ পাই লওঁগৈ আপোনালোকক সকলোবিলাক দেখুৱাই থাকিম। এয়া দেখিছে বিলাহী খেতি। আৰু দেখিছে এইফালে যিডোখৰ চাং দিয়া দেখিছে তাত লগাই থৈ দিয়া আছে কেৰেলা। জেং কেৰেলা বুলি কয়। তাৰপিছত আমি এতিয়া গৈ আছোঁ। আৰু গৈ আপোনালোকক আৰু দেখুৱাম ৰঙালাও কেনেকুৱা হৈছে। আৰু আমি নতুনকৈ আৰু কি কি দিছোঁ। এইডোখৰ দেখিছে ৰঙালাও দিয়া আছে। আৰু ইয়াৰ কাষতে গোমধান দি দিছোঁ 1 লাইন 2 লাইন কৰি। আৰু কুঁৱলী চাওক কেনেধৰণে কুঁৱলী পৰিছে। আপোনাৰ বেলিটো দেখি ভালকৈ নাপাইছে কুঁৱলীৰ পৰা। দেখিছেনে? সেইটোহে দেখিছে ৰঙালাও লাগিলেই। ৰঙালাও ফুল আহিলেই, ৰঙালাও লাগিলেই। আৰু এই চাইডতে আছে ধান খেতি। আৰু আমি এডোখৰতে জিৰণি লওঁ। আৰু এইফালে দেখিছে এয়া পুলি ৰঙালাও গুটি পুলি ওলালে। পুলি আমি এতিয়া ইয়াত সাৰ দি মাটি চপাম। আৰু ভিডিঅ'টো ইমানেই, আৰুনো কি দেখুৱাম। ভিডিঅ'টো যদিহে আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু
ছাবস্ক্ৰাইব কৰি দিব। ইউটিউবৰ বিষয়ে ইমান ভালকৈ নাজানো বনাবলৈ, হ'লেও চেষ্টা কৰিছোঁ আপোনালোকক যিকণ পাৰোঁ ভিডিঅ' বনাই দেখুৱাবলৈ। সহায় সহযোগিতা যদি কৰে আগলৈ আপোনালোকক আৰু এনেধৰণৰ ভাল ভাল কণ্টেণ্ট দিব পাৰিম। আজিলৈ আহোঁ তেন্তে, বাই।